হেল্ল' এভৰিৱান গুড মৰ্ণিং আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো বৰ্তমান ভালেই আৰু মই আপোনালোকক আগৰ ভিডিঅ'টিত কৈছিলোঁ যে আমাৰ বন্ধুৰ বিয়া বুলি আৰু মোৰ মিষ্টাৰে গ'লেই বাৰু কালিয়ে গ'ল বিয়ালৈ মানে আদৰি নিলেহি আৰু দৰা বোলে আদৰি নিব লাগে গতিকে মই ভাবিছোঁ আজি যাম আৰু মইনো আজি কাৰ লগত যাম তেখেতে বোলে ঘৰলৈ আহিব নাপায় আগবাঢ়ি আহিব মোক নিবৰ কাৰণে গতিকেলৈ মই বোলো এতিয়া কাপোৰ চাপোৰ পেক কৰি লওঁ বাকী বিয়ালৈতো যাব লাগিব সেই বুলি আৰু ভাবিলোঁ আৰু সেই ভ্লগটো আজি ষ্টাৰ্ট কৰোঁ বোলো তাত গৈ মোৰ তেল দিব বোলে আজি সেইবিলাক আপোনালোকক অকণমান পাৰিলে দেখাম গতিকে মোৰ ভিডিঅ'টি আপোনালোকে চাই থাকিব বৰিং নাপাব আৰু যদি কোনোবাই নতুনকৈ মোৰ ভিডিঅ'টি চাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু এতিয়া মই কাপোৰ চাপোৰ মানে পেকিং কৰি লওঁ আৰু ষ্টিল কৰিবলৈ আছে কাপোৰ এযোৰ গতিকে কৰি লওঁ আপোনালোকে খালি মোৰ ভিডিঅ'টি চাই থাকিব কাপোৰ ষ্টিল কৰি লৈছোঁ মানে সময় নাইকিয়া হৈছে পটাপট যাব লাগিবতো কাৰণে ইয়াত তাতনো ক'ত সময় পাম কৰিবলৈ কাৰণে ইয়াতে কৰি মেলি লৈছোঁ দিগদাৰ আছে গৰমো উঠিছে উপায় নাই আৰু পটাপট আৰু ইস্ত্ৰি কৰি মোৰ কাপোৰ এয়া হৈ গ'ল আৰু বাকী মই এয়া কাপোৰ কেইযোৰ উলিয়াই লৈছোঁ কোনকেইযোৰ নিম তাকে ভাবিছোঁ মানে 4যোৰমান নিব লাগিব তাত পিন্ধা মেলা লেতেৰাও হ'ব নহয় আকৌ বেটাক লৈ থকা সেইকাৰণে এইযোৰ বিহুৰ ছিজন এতিয়া মুগা কাপোৰ এযোৰ লৈ লৈছোঁ বাৰু কিনো পিন্ধিব পাৰোঁ গতিকে এই কাপোৰকেইযোৰ সোনকালে মই ভৰাই লওঁ এইফালে এইটো বেগ এইফালে বেটাৰ কাপোৰ ইয়াত মোৰ কাপোৰ হ'ব ইয়াত তাৰ দুযোৰমান ইয়াত লৈছোঁ আৰু এইফালে আছে কাপোৰ তাৰ কাপোৰ পাছতে আছে চেলেংখন দেউতাকৰ পুৰা কাপোৰ চাপোৰ ভৰাই একদম বেগ মোৰ ৰেডি কৰি ল'লোঁ কি কৰিম আৰু ইমান সোপা কাপোৰ লৈ লৈছোঁ এইফালে বেটাক এযোৰ পিন্ধাই লওঁ বাকী আৰু গৈ থাকোঁ নে কি মই ঘৰৰ পৰা মানে পাপাই থৈ গ'লহি ৰাইচাইত আৰু এখেতে লৈ আহিলেগৈ এখেতটো কালিয়ে আহিলে নহয় দৰা সন্ধিয়াক বোলে ঘৰলৈ যাব নাপায় এতিয়া আনিবলৈ সেইকাৰণে মই আহিলোঁ আৰু হা দাদা গাড়ীখন দাদা গতিকে দাদাই আনিবলৈ গৈছে বুলি ক'ব লাগে বোলে হয়তো নকয় দাদাই আনিবলৈ গৈছে বুলি ক'ব লাগে ইয়াৰ বেগ দেখিছেনে একদম পূৰা কাপোৰ লৈ আহিছোঁ আৰু কি কৰিব আৰু মোৰ কাপোৰ থ'বলৈ সুবিধা হয় নে নহয় এতিয়া আলহীৰ পৰা হা কি পইচা পোৱা খাত হয় নেকি ঠিক আছে বাৰু এতিয়া আকৌ আমি ডিমলৈ যাওঁ ডিমৰ পৰা আকৌ আমি তালৈ যাম বাকী এতিয়া গৈ থাকোঁ আৰু বোলে পূৰা দৰা বন্ধু একদম মোক পূৰা ফেচিয়েল কৰি থৈছে বোলে একদম পূৰা জিলিকি আছে চাওঁচোন বাৰু আপোনালোকক দেখাওঁ চাওঁ বা চশমাখন খুলি দিয়া তাতকৈ অকণমান মইহে জিলিকিছোঁ নি मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है আৰু এতিয়া ডিমৰ পৰা আমি যাওঁ আৰু মোৰো কিবা কিবি কিনিবলৈ আছে আৰু কিবা মানে কিনিলোঁ আৰু তাৰপিছত চেনৰ চেনেলটো ল'লোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব দেই ভাল লাগিছে কিন্তু আৰু আমি এতিয়া আহি দৰা ঘৰ পালোহি ডিমত কিবা কিবি বজাৰ কৰোঁতে মেলোঁতে দাদাহঁতৰ আৰু বহুতো কিবা কিবি বজাৰো আছিল আৰু কামো আছিল কিবা কিবি সেয়া কৰি মেলি থাকোঁতে বহুত দেৰি হৈ গ'ল আৰু এতিয়া আহি পাইছোঁহি ইফালে আমাৰ দৰা ঘৰ আৰু পেণ্ডেলটো অকণমান দেখাইছোঁ কৰি আছে জানা মাইকি हरामी हो बेटा বাই এইটো ভিনি কেলিয়ান ইমান ডাঙৰ বতাহ মাৰিছে ৰাম ৰাম বতাহ যা মৰা একদম আগে আমি ঘৰত সোমাইছোঁহি আৰু দেই আমি বিয়া ৰিচানে ইমান উৎপাত কৰিছোঁ আমনি লাগি গৈছে মোৰ ৰিচানৰ উৎপাতবোৰ দেখি আমনি লাগি গৈছে ইয়াৰ উৎপাতবোৰ দেখি দুখ পাবা এতিয়া তুমি তাত আৰু অলপ পিছতে দৰা আৰু বন্ধু একক বহাব বোলে এনেকৈ বিয়া নাম গাব জুৰিব বোলে তাৰপিছত মূৰত দিব সেইবিলাকো নিয়ম আছে আপোনালোকক পাৰিলে মই অকণমান দেখাবলৈ চেষ্টা কৰিম গতিকে এতিয়া বাহিৰৰ নিয়ম চলি আছে বলকচোন চাওঁগৈ কিনো নিয়ম হৈছে আইতাহঁতে এইটো মূৰত তেল দিবৰ কাৰণে ন এইবিলাক হেৰি কৰি আছে চাকি যোগাৰ কৰি আছে হয় নাই
আৰু এইফালে দৰা ভনীয়েকে মানে ককায়েকক ভৰি ধুৱাইছে আৰু এইবিলাক নিয়ম বোলে। আগতে এইবিলাক দেখিছিলোঁ যদিও ইমান মানে গুৰুত্ব নিদিওঁ, দেখিছোঁ আৰু নিয়ম এনেকৈ বুলি ভাবি থৈ দিওঁ। আৰু আচলতে এইবিলাক জনাটো খুবেই প্ৰয়োজন আৰু আমাৰো হয়তো এনেকুৱা এটা দিন আহিব যিটো আমিও আমাৰ সন্তানক এনেদৰে মানে নিয়মবিলাক কৰিবলৈ, গতিকে চাব লাগে, এইবিলাক জানিব লাগে আৰু সেইকাৰণে ময়ো আপোনালোকক দেখালোঁ। আৰু আমাৰ মিষ্টাৰকো ধুৱাইছে ভৰি, সেয়াও অকণমান কৰিলোঁ। আচলতে মোৰ ভিডিঅ'টো মই কৰা নহ'লে বৌয়ে কৈ দিছিলে আৰু সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টো দিছোঁ আৰু মোৰ মানে সময় নহ'ল সেই টাইমত। আৰু এইফালে দৰাকো নিজৰ মাকে মূৰত তেল দিছে আৰু বাকী নিয়মবিলাক কৰি হ'ল। আৰু এইফালে দুইজনকে ভাত খুৱাবলৈ বুলি বহাইছে, মানে ইজনে আনজনক ভাত খুৱাই দিব লাগে বোলে, এইটোও এটা নিয়মত মানে নিয়ম আৰু এইফালে বন্ধুৱেকক ভাত খুৱাই দিছে। তাকে অকণমান ময়ো ভিডিঅ' কৰি ৰাখি থ'লোঁ, স্মৃতি হিচাপে ৰৈ যাব, পিছত ৰোমন্থন কৰিব পাৰিব নহয় জানো, সেই বুলিয়ে ৰাখি দিলোঁ। আৰু বিয়া বুলি ক'লে যোৰাৰ নামটো আগত আহেই নহয়নে? আৰু এইটোতো অতীজৰে পৰাই এইটো নিয়ম আৰু হৈয়ে আছে আৰু হৈয়ে থাকিব বাৰু। আৰু এইফালে ময়ো আহিলোঁ আৰু আমাৰ মিষ্টাৰে ভাত খাই আছিল, কিন্তু জুৰি আছে কাৰণে মই ক'লোঁ সোনকাল কৰা আৰু দিওঁগৈ। এনেকৈ মানে গাই থাকিলে বেয়াও লাগে ন, পলমকৈ আহিলে, আৰু সেই বুলিয়েই মই আহিলোঁ। আৰু এতিয়া বন্ধুৱে এনেকৈ সেৱা ল'ব লাগে। আচলতে বোলে সেৱা নলয়, এয়া এটা মানে ফূৰ্তি, এইটো এটা ধেমালি বুলি ক'লেও বেয়া নহ'ব, এটা ধেমালি বোলে, নাচিব লাগিব। আৰু সেয়েহে আইসকলৰ কথা পেলাব নোৱাৰি, এপাক নাচিয়ে দিলোঁ আৰু। এনেই বিহুবলীয়া মন, তেখেতে আকৌ ঢোল বজালে, ননচাকেনো থাকিব নোৱাৰি, সেয়েহে নাচি দিলোঁ এপাক আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ বন্ধুৰ এই শুভ বিবাহখনি ভালে ভালে পাৰ হৈ যায়। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট এটা কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰিব। আজিলৈ বাই বাই।